নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিশ্বৰ সৰ্ববৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ'বৰ বাবে কিমান অৰ্হতাৰ প্ৰয়োজন হয়। বন্ধু বান্ধৱীসকল, আপোনালোক যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাভাৱিক নাগৰিক হ'ব লাগিব। দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা কোনো ব্যক্তি এই পদৰ প্ৰাৰ্থী হ'ব নোৱাৰে। দ্বিতীয়তে, তেওঁৰ বয়স অন্ততঃ ৩৫ বছৰ হ'ব লাগিব। তৃতীয় অৰ্হতা হ'ল ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজন অন্ততঃ ১৪ বছৰ আমেৰিকাত বসবাস কৰিব লাগিব। এই পদৰ বাবে পুৰুষ আৰু মহিলা উভয়ে প্ৰাৰ্থী হ'ব পাৰে। আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে কিছু অকণ হ'লেও জানিব পাৰিলে। পুনৰ আহিম আপোনালোকৰ মাজলৈ অন্য ভিডিঅ' লৈ। তেতিয়ালৈকে ধন্যবাদ। জয়